এনেকুৱা এজন মানুহৰ লগত লগ ধৰিবৰ কাৰণে এতিয়া নকওঁ, ডাইৰেক্টলি আপোনালোকক দেখুৱাম যে কাৰ লগত আজি আমি লগ ধৰিব যাই আছোঁ। ডাইৰেক্ট ফেচ টু ফেচ দেখাম। আপোনালোকে হয়তো ভাবি আছে যে গোৱালপাৰা বুলি ক'লে মানে বিশেষ মানুহ এজন আছে, তাক লগ ধৰিব কিজানি যাই আছে, কিন্তু নহয়। আমি আজি সেইজন মানুহৰ লগত লগ ধৰিব নাযাওঁ, বেলেগ এজন মানুহৰ লগত লগ ধৰিবৰ কাৰণে যাই আছোঁ। ডাইৰেক্টলি আপোনালোকক দেখুৱাম আজি আমি কাক লগ ধৰিব যাই আছোঁ। আজি আপোনালোকে চাওক, এইটো কি অভয়পুৰী নাৰিকলৰ বাগান, নাৰিকলৰ বাগান এইগুলো আজি বহুত ভাল লাগছে। চাওক, এখন অভাৰ ব্ৰিজৰ তলত দি যাই আছো। কি মজা লাগছে, পানী আছে। আপোনালোকে চাওক, এই এটা গাড়ী আহিছে, ইটৰ গাড়ী। কেনে ৰাস্তা বনাইছে, বহুত ধুনীয়া। আমি আহি পাই গ'লোঁ গোৱালপাৰা ব্ৰিজ। এই চাওক, বহুত ভাল গীত গায়। তাৰ পিছত আমি আহিছোঁ এটা কাম কৰি দিবহি আমাক ইউটিউব চেনেলত। চাওক, কিবা ক'ব নেকি? থেংক ইউ। পোনপ্ৰথমে ৱেলকাম টু গোৱালপাৰা। থেংক ইউ। কি ক'ম আৰু, বহুত দূৰ আহিল, তো কামটো কৰি দিওঁ, ভাল লাগিব, মোৰো ভাল লাগিব। গান শুনিম আজি, আপোনালোকক শুনাম। আপোনাৰ এতিয়া কামটো কৰি লওক, পিছত শুনাই দিম, ঠিক আছে? আপোনালোকে থাকিব। জাইদুল, কেনে লাগছে? কেনে লাগি আছে? বহুত ভাল লাগি আছে দে, আজি বহুত ভাল লাগিছে। বহুত দিন পিছত আজি ফুৰিব আহিছোঁ, ইয়াতে বহুত ভাল লাগিছে। আৰু আমি আজি গোৱালপাৰা অহাৰ উদ্দেশ্য এটাই, আমাৰ এটা ইউটিউব চেনেল আছে দেশী বয়, সকলোৱে মানে জানে হয়তো, বহুত মানুহে মানে আমাৰ ভিডিঅ' চায়। আমাৰ যিটো মানে চেনেলৰ যিটো এটা প্ৰব্লেম হৈ আছিল, সেইটো প্ৰব্লেম আমাৰ আজি ছাকচেছফুল হৈ গ'ল। এয়া চাওক, সিয়ে মানে আজি কমপ্লিট কৰি দিলে। তো থেংক ইউ মনিৰুজ্জামান। অলৱেজ ৱেলকাম। এতিয়া তেখেতে এটা গীত গাব। ট্ৰেইনো আহি আছে, অলপ ৱেইট কৰক, নহ'লে চাউণ্ডটো অলপ বেয়া হৈ যাব। নহ'লে ট্ৰেইনটো যোৱাৰ পিছত মানে এটা কি গীত গাব দাদা? গাই দিম ধুনীয়া গীত এটা গাই দিম। মিষ্টাৰ ইউনিক লাইভ যিটো ফেচবুক পেজ হয়, একচুৱেলতে সকলোৱে মানে গম পোৱা নাছিল যে মিষ্টাৰ ইউনিক লাইভ পেজটো কাৰ, কোন এইজন মেইন মানুহ। একচুৱেলতে ময়েই হয়। মিষ্টাৰ ইউনিক লাইভ ফেচবুক পেজটো মোৰ হয়। সকলোৱে আপোনালোকে ফ'ল' কৰিব, আমাক অলপ ছাপোৰ্ট কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। চাওক, এতিয়া ট্ৰেইন যাই আছে। বহুত দিন পিছত ট্ৰেইন দেখা পাইছোঁ, বহুত দিন পিছত হৈছে, বহুত দিন পিছত। আজিৰ পৰা 10 বছৰ আগত আমি ট্ৰেইনত উঠিছিলোঁ। তাৰপিছত ট্ৰেইন দেখা নাই, আজি ফাৰ্ষ্ট। তাৰপিছত মানে 10 বছৰ পিছত আজি ট্ৰেইন দেখা পাইছোঁ। কি ট্ৰেইন এইটো? কি ধুনীয়া লুক হৈ আছে ইয়াতে, কি ধুনীয়া দিন হৈ আছে ইয়াতে।
এতিয়া ট্ৰেইনটো গ'ল, এতিয়া আমাৰ দাদাই এটা গীত গাব, আমি গীতটো শুনিম, বহুত ভাল লাগিব গীতটো। দাদা এটা গীত গোৱা, কি গীত গাব? ঠিক আছে, ধুনীয়া এটা গীত গাই দিছোঁ, ভাল লাগিব। তোমাৰ এড্ৰেছটো কৈ দিয়া। মোৰ নাম মনিৰুজ্জামান, তো মোৰ গোৱালপাৰাৰ ঘৰ আজাদ নগৰত সিফালে। চ' মই বিশেষ একো নকওঁ, মই এই গুণিয়ালগুৰিতে 4 বছৰমান আছিলোঁ। তাতে মোৰ মানে HS আৰু SSLC তাৰে পৰাই কমপ্লিট কৰিছোঁ। চ' বৰপেটাৰ লগত বহুত ধুনীয়া এটা সম্পৰ্ক আছে। চ' আজি দাদাহঁতে আহিল, বহুত ধুনীয়া লাগিল। চ' দাদাই এটা ৰিকুৱেষ্ট কৰিছে এটা গান গাবলৈ, চ' অলপ গাই দিছোঁ। अभी मुझ में कहीं बाकी थोड़ी सी है जिंदगी, जगी धड़कन नहीं जाना जिंदा हूँ मैं तो अभी, कुछ ऐसी लगन इस लम्हे में है, ये लम्हा कहाँ था मेरा, अब है सामने इसे सूलू जरा, मर जाऊं या जी लूं जरा, खुशियाँ चूम लूं या मर जाऊं या जी लूं जरा, खुशियाँ चूम लूं या रो लूं जरा, मर जाऊं या जी लूं जरा। थैंक यू বহুত ধুনীয়া গীত গাইছে, বহুত ভাল লাগি আছে। আমি তেখেতৰ গীত বহুত দিন পিছত শুনিছোঁ। আমাৰ গুণিয়ালগুৰি যেতিয়া পৰিছে, গুণিয়ালগুৰি HS হাই ছেকেণ্ডেৰীত যেতিয়া পৰিছে তেতিয়া গীত গাইছিল, তেতিয়া শুনিছোঁ। আৰু আমাৰ কলকাছিয়া ছিংগিং কম্পিটিশ্যন হয়, তাতে আমি শুনিছোঁ। তাৰপিছত আমি শুনা নাই, এতিয়া বহুত দিন পিছত শুনিছোঁ, বহুত ভাল লাগি আছে। দাদাক আমি থেংক ইউ দিছোঁ। মানে মোৰো ইউটিউব চেনেলৰ কামটো কৰি দিলে আজি, একদম কনফাৰ্ম কৰি দিলে। আমাৰ ইউটিউব চেনেলৰ নাম হ'ল দেশী ভইচ। ওপৰত লিংকটো দিয়া থাকিব আৰু আপোনালোকে ফ'ল' কৰিব, কমেণ্ট কৰিব। আৰু সকলোকে জানিবলৈ পাই কৈছোঁ যে ময়ো এইবুলি মানে 1 বছৰৰ পৰা মানে মোৰো পাৰ্চনেলি মানে ব্ৰেণ্ড চেনেল এটা খুলিছোঁ। চ' আপোনালোকে সকলোৱে চাব, মনিৰুজ্জামানে মোৰ চেনেলটো বহুত ব্ৰেণ্ড চেনেল হয়। তো যোৱা এসপ্তাহমান আগতে মানে ইউটিউবৰ পৰা ভেৰিফিকেশ্যন হৈ গ'ল। চ' আই এম ভেৰি লাকি পাৰ্চন। তো ইমান কম সময়ত ইউটিউবৰ পৰা ভেৰিফিকেশ্যনটো হৈ গ'ল, তো বহুত ধুনীয়া লাগিছে। চ' সকলোৰে সহায় সহযোগিতা পাইছোঁ বিশেষকৈ, আৰু আপোনালোকে সকলোৱে সহায় সহযোগিতা কৰিব আৰু মোৰ ভিডিঅ'বোৰ চাব। আৰু কাম চলি আছে আৰু বিভিন্ন ধৰণৰ প্ৰজেক্ট চলি আছে। চ' সকলোৱে সহায় সহযোগিতা কৰিব। আৰু ওৱান্স এগেইন থেংক ইউ ছ' মাছ। বাই বাই। আৰু তেখেতৰ চেনেলটো সকলোৱে মানে ফ'ল' কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। তেখেতৰ যিটো চেনেলৰ নামটো কি? মনিৰুজ্জামান। লিংকটো মনিৰুজ্জামান, লিংকটো দিয়া থাকিব, তাতে আপোনালোকে শুনিব। তেখেতে বহুত ধুনীয়া গীত গায় আৰু তেখেতে মানে বহুত হাৰ্ট গীত গায়। মানে শুনিলে মানে আপোনালোকৰ মনত মানে এনেকুৱা ফিল আহিব, মানে বহুত মানে ক'বই নোৱাৰিব, মানে বহুত মানে ভাল এটা মানে অনুভৱ হ'ব মনত, মানে বহুত হৈ যাব। আৰু এইটো খুৰা লাগে। ছাপোৰ্ট কৰাৰ প্ৰয়োজন আছে, ইমান দূৰৰ পৰা আহিছে। আৰু এটা কথা, বহুত কষ্ট কৰি আছে, এটা ভিডিঅ' বনাত বহুত কষ্ট লাগে। গতিকে সকলোৱে ছাপোৰ্ট কৰিব, ছাপোৰ্ট নোহোৱাকৈ কিন্তু কাম নহ'ব। সকলোৱে ছাপোৰ্ট কৰিব, এইখিনিয়ে আৰু। মোৰো এখন চেনেল আছে, টাইমছ গোৱালপাৰা নামৰ। পৰ্টেল বুলি ক'ব পাৰে। আৰু পৰ্টেল বুলি নহয়, আচলতে কামবোৰ কৰিব লাগে, মানুহৰ লগত সংযোগ থাকিব লাগে, আপোনালোকৰ লগত বা ৰাইজৰ লগত। সেইকাৰণে আৰু পৰ্টেল বুলি মই নকওঁ, কিবা এটা ইনফৰমেশ্যন আপোনালোকক দি আছোঁ, সেইটোৱে বিচাৰোঁ। আৰু কথা হ'ল যে যিজনেই নহওক, যি ধৰণৰ কণ্টেণ্ট নিদিয়ক কিয়, আপোনালোকে ছাপোৰ্ট কৰিব। আপোনালোকৰ ছাপোৰ্টৰ প্ৰয়োজন আছে।
আৰু ছাপোৰ্টবোৰ পালে উৎসাহ পায় ভিডিঅ' বনাত আৰু ভাল লাগে তেওঁলোকৰ এইখিনি ঠিক আছে আৰু মিষ্টাৰ ইউনিক লাইক ফেচবুক পেজটো ফ'ল' কৰি দিব চেনেলৰ মালিক হয় তেখেতক আজি দেখা নাই এতিয়ালৈকে কোনেও দেখা নাই এতিয়া আজি ভালকৈ চাওক এইজন আৰু কয় যিকি নহওক গাইজ লাভ ইউ অল বাই বাই সকলোকে লগ পাম বাই বাই